हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে এটা লাইক আপোনালোকৰ একোটা লাইকে আমাক বহুতখিনি অনুপ্ৰেৰণা যোগায় আৰু যিকি নহয় এতিয়াতো পুৰা জিকাৰ বতৰ পাচলিৰ কথা কৈছো জিকা সকলোতে এভেইলেবল আপোনালোকে বাৰু জিকা বাকলিটো পেলাই দিয়ে নেকি মই কিন্তু পেলাই নিদিওঁ মই কি কৰোঁ চাওঁ আহক এয়া জিকাৰ বাকলিৰ শিখখিনি প্ৰথমে কাটি লৈ বাকলিটো পাতলকৈ কাটি ল'ম এয়া বাকলিখিনি কাটিছো এইখিনি বাকলি আমি ব্যৱহাৰ নকৰোঁ এইখিনি বাকলিহে ব্যৱহাৰ কৰিম এয়া হৈ গৈছে সৰু সৰুকৈ বাকলিখিনি কাটি ললো এয়া নহৰু ললো 4 ফুটা এয়া লৈছো ভোট জলকীয়া আৰু এয়া তেতেলী টেঙা এইখিনি নৰসিংহৰ পাত লৈছো 2 খিলামান এইখিনিও লগতে দি দিম এয়া মিক্সাৰ গ্ৰাইণ্ডাৰটোত সকলোখিনি একেলগে মিক্স কৰি দিম দি এবাৰ পিছি লম এয়া ভোট জলকীয়া আৰু নহৰু লগতে দি দিছে এয়া নিজৰ হিচাপ মতে নিমখ দিলো আৰু এতিয়া এইখিনি মিক্সিত মাৰি লম এয়া হৈ গৈছে এতিয়া আমি খুলি চাওঁ আহকচোন এয়া খুব সুন্দৰকৈ চাটনিটো হৈ গৈছে এতিয়া আপোনালোকে যিকোনো বস্তুৰ লগত ভাতৰ লগতে হওক লুচিৰ লগতে হওক খাব পাৰিব আৰু খাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব ধন্যবাদ